নমস্কাৰ। পাঠ কৰিবলৈ লৈছোঁ অতুলানন্দ গোস্বামীদেৱৰ উপন্যাস নামঘৰীয়াৰ এয়া তৃতীয়টি খণ্ড। নামঘৰীয়াৰ লগত হাতলৈ যোৱাটো বাখৰৰ বাবে এটা নিয়মীয়া কাম হৈ পৰিল। পৰা হোৱাৰে পৰাই বাখৰৰ মাকেও শাকপাত বুটলি দিয়ে। বাৰীৰ নেমু, আঠিয়া কল অমিতাও পুতেকৰ পাচিটোত তুলি দিবলৈ ল'লে। এদিন বাখৰক সাহ দিবৰ মনেৰেই সুধিলে নামঘৰীয়াই, তই অকলে যাব পাৰিবি নহয়? পাৰিছিল। হ'লে কি হ'ব, দাম ঠিক কৰিব জনা নাছিল। নামঘৰীয়াও যায়। বাখৰক কিন্তু অকলে যাবলৈ এৰি দিয়ে। সেইদৰে এদিন নামঘৰীয়া নিজৰ বজাৰ কৰি হাতৰ পৰা উভতিব খোজালৈকে বাখৰক নেদেখিলেই। আজি নাহিলেই নেকি ল'ৰাটো? একো নাপালে চাগৈ দেহি। বাটলৈ উঠি ঘৰমুৱা হৈ খোজ লৈছেহে, এনেতে পিছফালৰ পৰা জীপ এখন আহি নামঘৰীয়াৰ গাতে লাগি ৰলহি। চলাই অহা মানুহজনে মাত লগাইছে, নামঘৰীয়া। মুখলৈ চাই নামঘৰীয়া ৰৈ গ'ল। সেইজন দেখোন সেই ডেকা জিলাৰ হাকিমজন। বিহু সন্মিলনলৈ আহিছিল। নানান কামত ঘূৰি ফুৰোঁতে নামঘৰীয়াক দেখিছিল। ঘৰলৈ যাবা নহয়? আহা। গদগদ হৈ নামঘৰীয়া উঠিল জীপত। অলপ দূৰ গৈয়ে হাকিমে গাড়ীখন ৰখালে। জেপৰ পৰা শিকি এটা উলিয়াই নামঘৰীয়াক দিলে বাকচ পাৰি দোকান দিয়া ল'ৰাটোৰ পৰা তামোল দুখন কিনি আনিবলৈ। তামোল দুখন লৈ গাড়ীত উঠিব লওঁতেই নামঘৰীয়াই মন কৰিলে বাখৰ আহিছে হাতলৈ। কিন্তু সেইটোৰ কি হ'ল? চকুৱেদি দুধাৰ পানী বৈ আহিছে। নিশ্চয় মাকে মৰিয়ালে তাক কিবা কাৰণত। গাড়ীলৈ নুঠি নামঘৰীয়াই এখোজ আগবাঢ়ি গৈ মাত লগালে, কি হ'ল অ' বাখৰ? বাখৰক শোকে খুন্দা মাৰি ধৰিলে। হাকিমো আচৰিত হ'ল। ক'ৰ ল'ৰাহে সেইটো নামঘৰীয়া? আমাৰ তাৰে ছাৰ। এইবুলি কৈ নামঘৰীয়াৰ বাখৰৰ পিঠিত হাতটো মোহাৰি সুধিলে, বৌটিয়ে মাৰিলে নেকি? শোক টানি টানি বাখৰে ক'লে, বৌটিয়ে নাই মৰা, থানাৰ দাৰোগাইহে। একেদৰে শোক টানি বাখৰে ক'লে, মৰা নাই, পকা অমিতা দুটা। বাখৰৰ হেনা হোচা কথাৰ পৰা বুজা গ'ল নতুনকৈ বহা থানাৰ নতুন দাৰোগাজনে সি লৈ অহা পকা অমিতাকেইটা দেখি তাৰে ভাল দুটা নমাই থ'লে। বাখৰে দামটো দিব বুলি আশাৰে মুখলৈ চাই আছিল। কি হ'ল? সুধিছিল দাৰোগাই। ভয়ে ভয়ে বাখৰে কৈছিল, দাম? কিমান দাম লাগে? জানো কিমান দিয়ে। তই হাতলৈ যা, সেইটো অমিতা বেছি যিমান পাৱ ঘূৰি যাওঁতে মোৰ পৰা লৈ যাবি। কথাটো বুজিব নোৱাৰি বাখৰ ৰৈ আছিল। দাৰোগাই গৰজি উঠিছিল। হাকিমে অমিতাটোলৈ চালে। বাখৰক ক'লে, উঠ তয়ো গাড়ীত, সেইটো অমিতা মই ল'ম। এইবুলি জেপৰ পৰা 10 টকীয়া নোট এখন উলিয়াই বাখৰক দি ক'লে, এইটো অমিতাৰ দাম। বাখৰৰ কথা বাদেই নামঘৰীয়াও অবাক হ'ল। অমিতা এটা 10 টকা? সিও ৰৈ যোৱা সৰুটোৰ দাম। থানাখন নতুনকৈ পতা, বসতি বাঢ়িছে। তাতে বৰ দীঘলীয়া আন্দোলন এটাও হৈ গ'ল অলপতে। থানা এখনৰ প্ৰয়োজন হ'ল অঞ্চলটোত। থানাৰ পৰা কেইনলমান আঁতৰতে জীপখন ৰলগৈ। হাকিমে বাখৰক গাড়ীৰ পৰা নামিবলৈ ক'লে, সুদা পাচিটো লৈ যা, দাৰোগাক কগৈ অমিতাৰ দাম দিবলৈ। ইটো বেছি কিমান পালি কৈ দিবি, আমি গৈ আছোঁ। অকৰাৰ দৰে বাখৰ নামি গ'ল। চোলাৰ জেপত হাকিমে দিয়া 10 টকীয়া নোটখন। দাৰোগাই দেখিয়েই সুধিলে, তই আহিলিয়েই নে? কেই পইচা পালি অমিতাটোত? 10 টকা। 10 টকা? অমিতাটোত নে তয়ো গলি লগতে? বাখৰে বুজা নাছিল কথাষাৰ। বাওঁহাতৰ জেপৰ পৰা নোটখন উলিয়াই দেখুৱালে। দাৰোগা দাং খাই উঠিল। নোটখন তই ক'ৰ পৰা চুৰ কৰি আনিছ? কেনেকৈ জানিলে আপুনি সি চুৰ কৰা বুলি?
প্ৰশ্নটো কৰিলে সেই মুহূৰ্ততে সেইখিনি পোৱা হাকিমজনে। দাৰোগাই চিনি পায়েই জাপ মাৰি উঠি চালাম দিলে চাহাবক। মুখেৰে ক'লে, মই ধেমালিহে কৰিছিলোঁ তাৰ লগত। ধেমালি এৰক আৰু তাক টকা কৰিটা দি দিয়ক। আপুনি বোলে তাক কৈছিল ইটো অমিতা বেছি যিমান দাম পাওঁ সৌ দুটা অমিতাৰো আপুনি সিমান দামেই ল'ব। দাৰোগাই লৈ থোৱা অমিতা দুটা বাহিৰৰ পৰা দেখি থকা মেজখনৰ ওপৰতে আছিল তেতিয়াও। কথা নবঢ়াই দাৰোগাই জেপৰ পৰা 2খন 10 টকীয়া নোট উলিয়াই বাখৰৰ হাতত দিলে। জেপটো সুদা হৈ যোৱা যেন পালে দাৰোগাই। হাকিম ঘূৰিল, বাখৰো নামঘৰীয়াও। বৰ আথে বেথে হাকিমক ক'লে নামঘৰীয়াই, সময় হ'লে ছাৰ আমাৰ নামঘৰতো এবাৰ সোমাই গ'লহেঁতেন যদি। হ'ব বাৰু নামঘৰীয়া, মই আজি বেলেগ কামত আহিছোঁ। কেতিয়াবা কিবা পাতিলে মোক খবৰ দিবা, আহিম। নামঘৰৰ ওচৰতে নামঘৰীয়া আৰু বাখৰক নমাই হাকিম গুচি গ'ল। ৰাতি শুবলৈ লৈ শিলৰ গোসাঁইক ৰিপৰ্ট দিলে নামঘৰীয়াই। নাহিলে গোসাঁই, দাই নধৰিবা দেই হাকিমজনৰ। এই বুলি বাগৰ সলাই ভালকৈ শুবলৈ খুজি আকৌ ক'লে, তোমাৰো যে লীলা গোসাঁই, খাবলৈ নোপোৱা ৰুদ্ৰটোক কৰিলা চোৰ, ঘৈণীয়েকজনীক আধাপেটি কৰি থয় সি নিধকে। ইফালে হাকিমজনৰ মনটো ইমান ধুনীয়া কৰি দিলা, আৰু সেই দাৰোগাজনে, উহ প্ৰভু, সেইহেন ল'ৰাটোৰো মুখৰ ভাতকেইটা কাঢ়িব খোজে। পালে নহয় চুটুকাটো। তুমিও সঁচাকৈয়ে বৰ আচৰিত দেই গোসাঁই, বৰ মতলবী।